পিতৃৰ সম্পত্তিত পুত্ৰৰ আইনী অধিকাৰ আছে নে নাই? যদি পুত্ৰৰ পৈতৃক সম্পত্তিত আইনী অধিকাৰ আছে, তেনেহ'লে কেনেধৰণৰ সম্পত্তিত পুত্ৰই অধিকাৰ সাব্যস্ত কৰিব পাৰে? ব'লক আজি জানি লওঁ। চাওক, ৰিলিজিয়াছ হিচাপত, ধৰ্মৰ হিচাপত আমাৰ ভাৰতত অধিকাৰসমূহ বেলেগ বেলেগ, আইনসমূহ বেলেগ বেলেগ। কিয়নো হিন্দু, ইছাই, জৈন, বৌদ্ধিষ্ট তেখেতসকলৰ কাৰণে বেলেগ আইন, মুছলিমসকলৰ কাৰণে বেলেগ আইন। চাওক, এইখিনি কথা বা এইখিনি বিষয় বুজাৰ আগতে আমি বুজিব লাগিব যে সম্পত্তিৰ ধৰণ কেইটা। আমি হিন্দু ফেমিলিত আমি দুটা ভাগত বেছিকেলি ডিভাইড কৰোঁ সম্পত্তিক। এনচেষ্ট্ৰিয়েল প্ৰপাৰ্টি এণ্ড দেন চেল্ফ একুৱাৰ্ড প্ৰপাৰ্টি। এনচেষ্ট্ৰিয়েল যিটো প্ৰপাৰ্টি আছে সেইটো হ'ল বংশানুক্ৰমিক যিটো সম্পত্তি, আৰু চেল্ফ একুৱাৰ্ড সম্পত্তিটো হ'ল পিতৃ এজনে নিজে কিনি লোৱা বা নিজে বনাই লোৱা। বংশানুক্ৰমিক যিটো সম্পত্তি আছে, ধৰক আপোনাৰ দেউতাকৰ দেউতাকৰ দেউতাৰ সম্পত্তি ক্ৰমান্বয়ে বংশানুক্ৰমিকভাৱে আপোনাৰ দেউতাই পাইছে, আৰু এইটো তেতিয়া আনডিভাইডেড, মানে কণ্টিনিউৱাছলি আপোনাৰ দেউতাই পাইছে, বেলেগ কোনোবাই পোৱা নাই। তেনেহ'লে সেই সম্পত্তিৰ অধিকাৰ আপোনাৰ আছে। আপুনি সেই সম্পত্তিত অধিকাৰ সাব্যস্ত কৰিব পাৰে, আৰু সেই সম্পত্তিটো আপোনাৰ ফাদাৰে বা আপোনাৰ পিতৃয়ে উইদাউট ইয়'ৰ কনচাৰ্ণ, আপোনাৰ কনচাৰ্ণ নোহোৱাকৈ বিক্ৰী কৰিব নোৱাৰে। আৰু এটা কথা হ'ল, যদি সেই মাটিটো বংশানুক্ৰমিক যিটো মাটি, ধৰক আপোনাৰ ফাদাৰে আপোনাৰ ফাদাৰৰ পৰা সেই মাটিটো গিফ্টত পাইছে বা উইল কৰি দিছে, তেনেহ'লে সেই মাটিত পুত্ৰই নিজৰ অধিকাৰ আছে তেনেকৈ ক'ব নোৱাৰে। আৰু এটা হ'ল চেল্ফ একুৱাৰ্ড প্ৰপাৰ্টি। চেল্ফ একুৱাৰ্ড প্ৰপাৰ্টি ডেট মিনছ নিজে কিনি লোৱা সম্পত্তি। আপোনাৰ ফাদাৰৰ মাটি নহয়, আপোনাৰ ফাদাৰে নিজে সম্পত্তি বনাইছে। তেনে ক্ষেত্ৰত আপোনাৰ ফাদাৰ যদি নেচাৰেল ডেথ হৈ যায় বা মৃত্যু হোৱাৰ পিছত আপোনাৰ অধিকাৰ আছে, আপুনি নিজৰ ফাদাৰৰ মাটি পাই যাব। কিন্তু আপোনাৰ ফাদাৰ জীৱিত থকা অৱস্থাত আপুনি আপোনাৰ ফাদাৰৰ মাটি ক্লেইম কৰিব নোৱাৰে, প্ৰপাৰ্টি ক্লেইম কৰিব নোৱাৰে। আৰু আপোনাৰ ফাদাৰে যদি সেই মাটি বেলেগ কাৰোবাক উইল কৰি বা তেনেধৰণৰ কিবা কৰি থৈ যায়, তেতিয়াও আপুনি ক্লেইম কৰিব নোৱাৰে। কিন্তু যদি বংশানুক্ৰমিক সম্পত্তি হয়, আনডিভাইডেড সম্পত্তি হয়, সেই সম্পত্তি পুত্ৰই ক্লেইম কৰিব পাৰে। যদি ভিডিঅ'টোত আপুনি কিবা ইনফৰমেশ্যন পাইছে, নিশ্চয় শ্বেয়াৰ কৰি দিব, পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।